Asal apa itu? Itu model nomor company sana lihat video. Window. প্রথমতে আমি বিপসন দি মিটার বিপসন এটা সাইড কন্টিনিউ ঠিক আছে না নাই ফিলামেন্ট কন্টিনিউটো নাই গ'ল ফিলামেন্ট বেয়া হ'ল এটা খুলি লওঁ আৰু এটা কিটা কৈছে আপোনালোকৰ ঘৰে বেলেগ বেলেগ এতিয়া দেখিছে আমি পানীৰ যোনটো দেখিছে নহয় পানী টেপটো এতিয়া বন্ধ কৰি দিলোঁ তাৰপৰা ইয়াত ভিতৰত মানে আমি বেয়া হ'লেও মানে ইয়াত যিমানটো থাকিলেও পানী ষ্টক থাকি যায় এতিয়া চালাইন চিল লৈছোঁ দেখিছে এই আৰামত খুলি দুইডাল ইনপুট আউটপুট খুলি দিব যাতে ধুনীয়াকৈ পানীটো যেন খালী হৈ যায় টেংকিটো এটা কাম কৰি পেলাই আপুনি যেন ভিতৰৰ যেন ফিলামেণ্টটো উলিয়াব প্ৰথমে ফিলামেণ্টটো খোলাৰ আগত মানে ফিলামেণ্টটো দেখিছে নহয় এইটো বেয়া হৈ গ'ল ফিলামেণ্টটো খোলাৰ আগত গোটেই পানীটো ট্ৰেইন দেখিছে নহয় এনেকৈ ট্ৰেইনটো খুলি উলিয়াই দিব লাগিব পানীটো খালী হৈ লওক এই ধুনীয়াকৈ ৱায়াৰিংখিনি খুলি ল'ব যেনেকৈ আছে তেনেকৈ তাৰপৰা কেনেকৈ ছেট কৰিব লাগে গোটেই ভিডিঅ' খাই দিম চাওক পানীটো ট্ৰেইন হৈ লওক এতিয়া পানীটো কমিছে হ'লে ইয়াৰ ভিতৰত পানী অলপ ষ্টক আছে সেইটো উলিয়াব লাগে অকণমান নখকেইটা ঢিলা কৰিব লাগিব চাই লওক আপোনাৰ দাদাই তাৰ ভিতৰত এই এনালত কৰে এনালতে এতিয়া ওলাই যাব এই বাপৰে পুৰা বালি টেংকি পুৰা প্ৰব্লেম আছে আপোনালোকৰ টেংকিৰ পৰা বালি আহিছে নেকি বেয়া হৈ গৈছে এনেকৈ বেয়া হৈ গৈছে মানে চব পুৰা বালি সোমাই আছে দেখিছেনে পুৰা ফিলামেণ্টৰ পচ খুলি দিলে স্কিখিনি অৱস্থা নাই চাই লওক বাপৰে গোটেই বালি এইটো আমি নতুন আনিছোঁ নতুন হ'ব লাগিব এইটো অলপ ৱাছ কাৰণে এইটো অলপ ৱাছ কৰি লওঁ ঠিক আছে ফটো বাছটো কৰি লওঁ এইটো বাছ ট্ৰাভেল শিকিব আছে সৰু অলপ আমাৰ চাই লাগে এইটো নতুন লগাম এতিয়া দেখিছে নহয়
কেনেকুৱা চাই লওঁ এই ঢাকনা হৈ যায় পুৰা কমপ্লিট ক্লিয়াৰ চফা কৰা হৈ গ'ল চাই লওক পুৰা চফা কৰিলোঁ ধুনীয়াকৈ টেংকিটো এতিয়া আমি কৰিম এতিয়া ইয়াত মানে মোবাইলটো অকণ দিগদাৰ আছে থ'লে কেমেৰাটো চাই লওক এটা ফিলাপ এইকেইটা নখকেইটা দিব দেই এইকেইটা জেনেৰেটৰ আছিলে তেনেকৈ বহাব লাগিব অঁ ইয়াৰ ৰাবাৰ টুকুৰাটো দিয়ক ৰাবাৰ টুকুৰাটো প্লাষ্টিক এক টুকুৰা আছে চব সোমাই আছে তাত গমেই নাপায় বাপৰে আপুনি সাংঘাতিক হয় তেতিয়া পানী ভৰি হৈ গ'লেও গম নাপায় বুজিছোঁ বেলেগ একো নাই মতা মানুহৰ একো নাই মাইকী মানুহকেইটাই লগ যায় মতা মানুহকেইটা তেনেকৈ লৈ অকণমান হ'লে কিবা এটা বেছি কৰিব নটা হৈ গ'লে দলটা এটা হৈছিলে অঁ কৰিছিলোঁ কৰিলে ধুনীয়াকৈ যেনেকৈ আছে তেনেকৈ ফিংগাৰ গেছ লগাই ল'বা তাৰপৰা হেল্ল' বন্ধুসকল দেখিছে নহয় আপোনালোকে মই যেনেদৰে আগত ৱাইৰিং কৰা আছিলে মই তেনেদৰে কৈছোঁ আপোনালোকেও যাতে তেনেদৰে ৱাইৰিং কৰা কোনো মই ফেক ভিডিঅ' বনোৱা নাই এইটো আপোনালোকৰ মুখৰ আগত ডাইৰেক্ট কাম কৰি আছোঁ আৰু দেখিছে যেনেদৰে সৰু প্লাছ এডাল ল'ব 13 নম্বৰ ইয়াত এইটো ছেটত 15 লিটাৰ টেংকিত পলি কেবৰ 15 লিটাৰ টেংকিৰ যোনটো গিজাৰ হয় এইটো 15 লিটাৰ হয় কিন্তু আপোনালোকে যদি ইয়াত বৰষুণ আহিছে বাৰু এতিয়া ইয়াত যদি আপোনালোকে কি বস্তু দৰকাৰ হয় এডাল টেষ্টাৰ দৰকাৰ হয় 2 নম্বৰতে হৈছে 13 নম্বৰ গুটি এটা দৰকাৰ হয় প্লাছ ইয়াত মানে গুটি ৰেঞ্চৰ কথা কৈছোঁ 13 নম্বৰ আৰু প্লাছ এডাল দৰকাৰ হয় এই তিনিটা বস্তু হ'লে আপোনালোকে গিজাৰ ঘৰতে পাৰিব আৰু মাল্টিমিটাৰ এটা দৰকাৰ হয় মাল্টিমিটাৰ বিপচন দি ফিলামেণ্টটো পাইছে নাই পোৱা সেয়া চালেই হ'ল যেনেদৰে ৱাইৰিং কৰা আছে তেনেদৰে কৰি দিব আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ খালি নাপাহৰিব আৰু নতুন ভিডিঅ' ভাল ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আছোঁ আহি আছে নতুন ভিডিঅ' চাই থাকিব যাতে আজিকালি LED টিভি জানা নাই হয় নাই নটা আছে চতুটা ডাঙৰ নটা পালে हेलो बंधुসকল চাই লওক যেনেদৰে আছিলোঁ তেনেদৰে পৰা কমপ্লিট ফিটিং কৰি দিলোঁ ৱাইৰিং য'ত য'ত যি লাগি আছিলে চাই লওক য'ত যি লাগি আছিলে চব কমপ্লিট কৰি দিলোঁ এতিয়া ইয়াত পানীটো দি এইফালে দেখিছে নহয় উলিয়াই দিছোঁ মানে হাৱাটো ভাঙি লৈছোঁ ইয়াত এতিয়া পাইপটো ফিটিং কৰি দিম তাৰপৰা ইয়াত অন কৰি দিম খেলা খতম कहाँबाट 5% होइन
কি কল 70,000 টাকা এডমিশন কর হাফিজ कैसे बात क्या तो बात ना क्या जैसे तो पूरा दामी दामी स्कूल में लगा यार फिर अलग पूरा कोई जो एडमिशन कर रहा है 3500 बोल दामी दामी চাই গৈ যাওঁ ব'ল এতিয়া চাই কেনেকৈ বেয়া হৈছে চব বস্তুটো ফিলামেণ্ট ফাটি গ'ল দেখিলে গোটেই ভিডিঅ'টো চাই ল'লে আপোনালোকে এনেকুৱা ছেম বাই ছেম আনি ধুনীয়াকৈ নিজে বনাব পাৰিব ঘৰতে পিজ্জাটো থেংক ইউ গাইজ